হে দোস্ত, ৱেলকাম বেক টু মাই ইউটিউব চেনেল মিণ্টুজ ব্লগ। আজি আপোনালোকক দেখুৱাবলৈ আহিছোঁ বেংগলোৰত থকা লালবাগ। ব'লক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। লালবাগৰ ফাৰ্ষ্ট গেট হয়। আমি এতিয়া ভিতৰলৈ সোমাই আহিছোঁ। এতিয়া আপোনালোকক দেখাম লালবাগ কেনেকুৱা। বেংগলোৰ চিটিত থকা কৰ্ণাটক ষ্টেট। দেখিছে ফাৰ্ষ্ট গেটৰ সন্মুখতে এজোপা ধুনীয়া ফুল। বহুত ডাঙৰ পাৰ্ক হয়। মোৰ লগত এয়া দাদু দা আহিছে। এয়া আজ দেখিছে এজনৰ নামটো কি হ'লে মই নাজানো, হ'লে কানাডাত লিখি থৈছে। ইয়াত কানাডাটো কম্পালচৰি। দেখিছে কানাডা লিখাই থাকিব ইয়াত, যিমানে যি নহওক ইয়াত কানাডাত লিখাই থাকিব। এইফালে লিখা আছে, ইংৰাজী লিখা আছে পিছফালে। ডক্টৰ এম.এছ. মৰিগৌডা। দেখিছে ডক্টৰ এম.এছ. মৰিগৌডা হয় মূৰ্তিটো। আপোনালোকক মই এতিয়া এনেকুৱা এটা বস্তু দেখাবলৈ গৈ আছোঁ, যিটো নেকি মাটিত বনাই থোৱা আছে আৰু মাটিত চলি থাকে। সেইটো হ'ল আপোনালোকক দেখাবলৈ গৈ আছোঁ। ৰ'ব, আপোনালোকে সেইটো এটা হ'ল মাটিত চলি থকা ঘড়ী। এইটো বছৰ ধৰি চলিয়ে আছে। এতিয়া টাইমটো যি হৈ আছে আমাৰ ঘড়ীত এতিয়া যিমান টাইম হৈছে, এতিয়া 4:45 হৈছে, 4:45 হৈছে, তাতো 4:45 হৈছে। দেখিছে এইটো চলিয়ে আছে। এইটো দেখিছে মাটিত চলা ঘড়ী, মাটিত চলি আছে। দেখিছে, মই আপোনালোকক জুম কৰি দেখাইছোঁ। দেখিছে কাটা ঘূৰি আছে, কাটা চক, ভালকৈ নজৰ দি চক, কাটা ঘূৰিয়ে আছে। দেখিছে চাৰিওফালে ফুলৰ মাজতে টাইম টেবুল বনাই থোৱা আছে। ফুলেদি টাইম বনাই থোৱা আছে। নীলা যি দেখিছে এইবিলাক টাইম হয়। 1 2 3 4 5 6 7 8 9 10 তেনেকৈ টাইম হয়। দেখিছে আপোনালোকে, দেখিছে নজৰাটো চাওক একবাৰ। ফুল দেখিছে কি ধুনীয়া জেগা। আহিব কোনোবা দিনাখনে আপোনালোক বেংগলোৰত যোন যেনেকৈ আছে। দেখিছে বহুত ধুনীয়া জেগা হয়। আপোনালোকে আহিলে গম পাব কিমান ধুনীয়া জেগা হয়। বহুত ধুনীয়া জেগা হয়। এয়া দেখিছে চাৰিওফালে ফুলি আছে। ইয়াতো এজন ৰজা ঘোঁৰাৰ ওপৰত উঠি আছে। ঘোঁৰাৰ ওপৰত উঠি থকা লোকজনৰ নাম হৈছে, মই আপোনালোকক দেখাই আছোঁ। পোষ্টাৰখন ইয়াত লিখা আছে, মই দেখাই আছোঁ। এয়া কৰ্ণাটকৰ ৰজা হয়, সম্ৰাজ ওডেয়াৰ হয় এইফালে। দেখিছে আপোনালোকে পঢ়ি ল'ব একবাৰ, ভুলো হ'ব পঢ়োঁতে। দেখিছে আপোনালোকে চব ফুল চাওক, আপোনালোকে কি ধুনীয়াকৈ ফুল ফুলি আছে। দেখিছে আপোনালোকে চব, আপোনালোকৰ সকলো দেখাই আছোঁ। ফুল কি ধুনীয়া ফুল ফুলি আছে। মানুহ ইয়ালৈ আহিলে ফুলৰ গোন্ধ, ফুলৰ ৰং বিৰং দেখি কিনে মানুহৰ মন গছ দেখিছে আপোনালোকে। গছজোপা আপোনালোকে অসমত বা য'তেই নহওক আপোনালোকে সৰু গছ দেখিছে। এনেকুৱা গছ বহুত ওখ হৈ যায়। ইয়াত দেখিছে, কিন্তু এজোপা গছ দেখিছে আপোনালোকক মই দেখাম। আপোনালোকে চাওক, 25 to 1969 চনৰ গছ হয়। দেখিছে আপোনালোকে, মই জুম কৰি দেখাইছোঁ যিমান পাৰোঁ। ইমান চনৰ গছ হয়। এতিয়া 2021 কিমান বছৰ হ'ল আপোনালোকে নিজে উলিয়াই ল'ব। দেখিছে বহুত বছৰৰ গছ হয় এজোপা। বহুত ডাঙৰ হৈ গৈছে গছজোপা। কিমান ডাঙৰ হৈছে দেখিছে, কিমান বছৰ হৈ গৈছে গছজোপা।
নাৰ্জী ফুল দেখিছে গোটেই নাৰ্জী ফুলে চবফালে চাৰিও চাইডে অকল এইডোখৰ নাৰ্জী ফুল দেখিছে নাৰ্জী ফুল চবফালে অকল নাৰ্জী ফুল দেখিছে এইডোখৰত অকল নাৰ্জী ফুলৰ দেখিছে নাৰ্জী ফুল ৰজাদিনীয়া ঘৰ বহুত পুৰণা ঘৰ হয় এইটো বহুত আগতে বনোৱা ঘৰ হয় এতিয়াও ধুনীয়াকৈ থৈ দিছে দেখিছে বহুত আগতে বনোৱা হয় ঘৰটো আপোনালোকক দেখিছে আপোনালোকে বহুত পুৰণা ঘৰ নাৰ্জী ফুল চবতে ফুলি আছে আম গছৰ মুঢ়া হয় আম গছৰ মুঢ়া ইয়াতে সজাই থোৱা আছে এইজোপা কিমান বছৰ হৈছে আমজোপা 250 years মেংগো টি 250 years এজোপাও আম গছেই হয় এজোপাও আমৰ মুঢ়াই হয় এজোপাও 250 বছৰ হৈ গ'ল 250 বছৰ এইবিলাক দেখিছে চব কাটি মাছ বনাই থোৱা আছে ঘৰিয়াল বনাই থোৱা আছে সাপ বনাই থোৱা আছে আপোনালোকক দেখাম এইটো হ'ল ঘৰিয়াল এজোপা হৈ গ'ল নীলগিৰি টি বুলি লিখা আছে 200 years 200 বছৰ এইটো ঘৰিয়াল বনাই থোৱা আছে 200 বছৰ এজোপা নীলগিৰি গছ হয় 200 বছৰ চব ইমান ধুনীয়া এটা পৰিৱেশ এজোপাও এইটো নীলগিৰি টি 200 years 200 বছৰ দেখিছে চবেই চব কাম কৰি আছে আমি কি কৰিম আমি বৰ্তমান কুকুৰকেইটাৰ লগত অকণমান দেখিছোঁ কুকুৰকেইটা আহিছে ওচৰলৈ অলপ মৰম কৰি দিছোঁ এতিয়া লালবাগত থাকি খাই ফুলি গৈছে গছজোপা কি বনাই থৈছে আপোনালোকে কমেণ্ট কৰি জনাব যদি আপোনালোকে দেখিছে মই জনাত এটা হাতী আছে আৰু এটা কি আছে আৰু চব চাৰি চাইডে দেখিছে কিবা এটা বনাই থোৱা আছে শামুকো এটা দেখিছোঁ শামুক আছে দেখিছে বেলিটো ইমানটো পাইছেগৈ আৰু দেখিছে আপোনালোকক দেখা যিমান পাৰে আপোনালোকক দেখাই থাকিম কিন্তু ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট জৰুৰ কৰিব আৰু মোৰ চেনেলটো লগতে ছাবস্ক্ৰাইব কৰি দিব শিলৰ পাহাৰলৈ আমি এতিয়া উঠি গৈ আছোঁ এইটো এটা শিলৰ পাহাৰ হয় ওপৰতে এটা মন্দিৰ আছে মন্দিৰ আপোনালোকক দেখাম দেখিছে মন্দিৰটো এইটোৱে বেলি সি তাত আছে
তলৰ পাহাৰৰ ওপৰৰ পৰা দেখাই আছোঁ। মাছ চব মাছ মাছ এতিয়া হওঁ অৱস্থা। এতিয়া 6:25, কিন্তু সন্ধিয়া হোৱা নাই এতিয়ালৈকে। বেলি পৰিলে, সন্ধিয়া হৈছে এতিয়া।